দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈছে ১২,৩৭০ জন লোক অন্যহাতে এই পৰ্যন্ত দেশত মৃত্যু হৈছে ৪২২ জন লোকৰ পুনৰবাৰ জনাইছো যে ভাৰতত কৰোনা আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈছে ১২,৩৭০ জন লোক আৰু অন্যহাতে এই পৰ্যন্ত দেশত মৃত্যু হৈছে ৪২২ জন লোকৰ হেৰুৱাইছে কৰোনা ভাইৰাছত ইয়াৰে মহাৰাষ্ট্ৰত সৰ্বাধিক ২,৯১৬ জন লোক আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত অন্যহাতে দিল্লীত ১,৫৭৮ জন তামিলনাডুত ১,২৪২ জন তেলেংগানাত ৬৫০ জন ৰাজস্থানত ১,৬৭০ জন অন্ধ্ৰপ্ৰদেশত ৫২৬ জন লোক আক্ৰান্ত হৈছে কৰোনাৰ ফলত সমগ্ৰ বিশ্বত মৃত্যু হৈছে ১,৩৪,০০০ৰো অধিক লোক অন্যহাতে আক্ৰান্ত হৈছে প্ৰায় ২০ লাখ লোক আৰু ২০,৮৩,০০০ৰো অধিক লোক আমেৰিকাত সৰ্বাধিক ৬,৪৪,০০০ৰো অধিক লোক আক্ৰান্ত হৈছে ইয়াৰ বিপৰীতে মৃত্যু হৈছে ২৮,৫২৯ জন লোকৰ ইফালে স্পেইনত কৰোনাত আক্ৰান্ত হৈছে ১,৮০,৬৫৯ জনৰ মৃত্যু হৈছে ১৮,৮১২ জন লোক ইটালীত ১,৬৫,০০০ আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ২১,৬৪৫ জনৰ ইংলেণ্ডত ৯৮,৮৭৬ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১২,৮৬৮ জন লোকৰ